অৰ্ণৱক পুলিচে ধৰিলে বৰ্তমান সি লকআপত সেইবাবে তোৰ চকুত সি এতিয়া অপৰাধী তেনেহ'লে ৰিয়া কি মই কিবা নহয় কিবা ভুল কাম কৰিছোঁ যাৰ বাবে আজি মই ইয়াত গতিকে মোৰ কথা বাদ দিয়া তুমি তোমাৰ জীৱন চলাই নিব লাগিব নেমাৰিবি মোক বুলি কৈছো নাই নাই নেমাৰিবি বুলি কৈছো নহয় তই যি কৰ কৰি থাক যেতিয়ালৈকে অৰ্ণবাবুৰ লগত মোৰ ভনীৰ সাথ আছে তেতিয়ালৈকে অৰ্ণবাবুৰ একো হ'বই নোৱাৰে মোৰ ভনীয়ে তাক একো হ'বই নিদিয়ে ভনী তই এতিয়া ভাত খোৱা নাই যে ফটাফট খা দেই নহ'লে কিন্তু কথা বেয়া হৈ যাব নাখাওঁ মই ভাত মোক দূৰ কৰি নাথাকিব ৰত্না বাইদেউ খং উঠিছে তোৰ উঠক খং তোৰ খং উঠক খং উঠি মোক গালি পাৰিলেও পাৰ ফিৰভি তই ভাত খাবই লাগিব তোৰ কাৰণে নহয় তোৰ পেটত থকা বাচ্ছাটোৰ কাৰণে খাব লাগিব বুজিলি তোৰ কি হ'ল এতিয়া বলদি বন্ধ হৈ গ'ল যে এখেতে এনেকুৱা কাম কিয় কৰিলে ৰত্না বাইদেউ একো কৰা নাই সি এতিয়া বাকী চব কথা গুলি মাৰ অৰ্ণবাবুক তয়ে উলিয়াই আনিব লাগিব তোৰ বাহিৰে কিন্তু তাৰ আৰু কোনো নাই আৰু শুন মই ভালদৰে জানো তই বহুত তাগ্ৰা ছোৱালী হয় এনেদৰে ভাত পানী নাখায় আঁচু বঢ়াই চিন্তা কৰিব নালাগে এই চিন্তা আৰু আঁচুবোৰ তই নিজেই মিটাব লাগিব বুজিলি স্যার মই পালোহি হয় স্যার তাই এতিয়ালৈকে হুঁচ অহা নাই ঠিক আছে স্যার হ'ব মই জনাম আপোনাক এক্সকিউজ মি কওক কি ক'লে অৰ্ণৱ বৰুৱাই বিশেষ একো কোৱা নাই কিন্তু আপোনাক কিয় লাগে পুলিচৰ কামেই হ'ল সোধ-পোছ কৰা সেইটো জানো কিন্তু মইতো ক্ৰিমিনেল নহয় মই আপোনাক ক্ৰিমিনেল বুলি ভবাও নাই আৰু কোৱাও নাই কিন্তু এজন ভদ্ৰ মানুহৰ অৰ্ণৱ বৰুৱাৰ দৰে ক্ৰিমিনেলৰ লগত কি সম্পৰ্ক থাকিব বন্ধুত্বৰ সম্পৰ্ক ঘৰুৱা সম্পৰ্ক আৰু কিবা নাই নাই আৰু একো নাই কেনেবা কয় আপুনিও এই অবৈধ বন্দুকৰ বেপাৰী নহয়তো মানে বন্ধুৰ লগত মিলিজুলি চৰকাৰ আপুনি কি বেচিছৰ ওপৰত মোক এইটো ব্লেম দিলে কি বুলি ভাবিছে আপুনি মই কৈছোঁ নহয় মই এতিয়ালৈকে একো ভবাই নাই ভাবিবলৈ এতিয়া আৰম্ভ কৰিমহে যদিহে আপুনি কোঅপাৰেট কৰে তেনেহ'লে কথাটো অলপ বেলেগ আৰু যদি নকৰে তেনেহ'লে মানে আপুনি কি ক'ব বিচাৰিছে আমি ক'ৰবাত ভালদৰে বহিলৈ কথাবিলাক বিতংভাৱে পাতোঁ নেকি কিয় আপোনাৰ উদ্দেশ্য কি মোৰ উদ্দেশ্য বিধৰ কথা বাদ দিয়ক আপুনি আপোনাৰ উদ্দেশ্যৰ কথা কওক মিষ্টাৰ অংশুমান কি হ'ল আচৰিত হৈছে তেনেহ'লে আৰু অলপ আচৰিত কৰি দিওঁ আপুনি বাৰু সঁচাই অৰ্ণৱ বৰুৱাৰ বন্ধু হয়নে মা আপুনি অধৈৰ্য নহ'বচোন সকলো ঠিক হৈ যাব
আপুনি অলপ বহি লওকচোন। তোমাৰ মন গৈছে তুমি বহাগৈ যোৱা, মোক এইবোৰ কথা কৈ নাথাকিবা। আৰু তুমি যে ক'লা অধৈৰ্য নহ'বলৈ, কিয়? ভিতৰত মোৰ ছোৱালীয়ে মৃত্যুৰ সৈতে যুঁজি আছে আৰু তুমি মোক অধৈৰ্য নহ'বলৈ কৈছা। তাইৰ যদি কিবা হয় নহয়। একো নহয় তাইৰ, আৰু তাই কেৱল আপোনাৰ ছোৱালীয়ে নহয়, তাই মোৰো পত্নী। পত্নী? কেৱল নামতহে পত্নী। আজিলৈকে তুমি কি কৰিলা তাইৰ কাৰণে? তোমালোকৰ বাবে তাই জেললৈ গ'ল আৰু তাইৰ আজি এয়া অৱস্থা। এইবোৰ যি হৈ আছে এই সকলোবোৰ কেৱল তোমাৰ বাবেই হৈ আছে, কাৰণ তুমি এজন অকৰ্মণ্য স্বামী। মা, আপুনি ভুল বুজি আছে মোক। ভুল শুদ্ধ সেইবোৰ মই নাজানো, কিন্তু এতিয়া তোমাক বুজোৱাৰ ইচ্ছা মোৰ অকণো নাই। এক্সকিউজ মি, আপোনালোকৰ পেচেণ্ট কিন্তু চিৰিয়াছ। আমাক ব্লাডৰ প্ৰয়োজন হ'ব, সোনকালে ব্লাডৰ যোগাৰ কৰক। আপুনি কোন হয় পেচেণ্টৰ? মই তাইৰ মাক। আৰু আপুনি তেওঁৰ হাজবেণ্ড? হয় ছাৰ, আপুনি ব্লাডৰ চিন্তা নকৰিব, যিমান ব্লাড লাগে মই দিম তাইক। মাত্ৰ আপুনি তাইক বচাওক ছাৰ। তাৰেই চেষ্টা কৰি আছোঁ, কিন্তু মিছা আশা নিদিওঁ। আপোনালোক ৰেডি থাকক। মানে আপুনি কি কৈছে? ৰেডি থাকিম? কিহৰ কাৰণে ৰেডি থাকিব লাগে আমি? ব্লাড ৰেডি কৰক, আমি সোনকালে অপাৰেশ্যন কৰিব লাগিব। বাকী চব ভগৱানৰ ওপৰত। মা, চব ঠিক হৈ যাব। মই এবাৰ তাইক চাব পাৰিমনে? এতিয়া নোৱাৰিব, ৰাতিপুৱালৈকে অপেক্ষা কৰক। আৰু শুনক, তেখেত পুলিচ কাষ্টডিত থকা মানুহ। পুলিচৰ অনুমতি অবিহনে আমি কাকো লগ কৰিব দিব নোৱাৰোঁ। তোৰে ভাল ন, একো চিন্তা তিন্তা নাই। হেৰি নহয় বুঢ়া, অবিদা ক'ত গ'লনো? ৰুমত নাই যে? নাজানো সি ক'ত। মোৰ বাবে তুমি চিন্তা কৰি নাথাকিবা, বিশেষকৈ এই সময়ত চিন্তা কৰাটো তোমাৰ বাবে খুবেই বেয়া। আৰু আজিৰ পৰা তুমি মোৰ খবৰ ল'বলৈ ইয়ালৈ আহিব নালাগে। মই ঠিকেই আছো আৰু ঠিকেই থাকিম। মই তোমাক আঁতৰাই ৰখা নাছিলো, তুমিহে মোৰ পৰা আঁতৰি আছিলা। ক'বলৈ মোৰ বহু কথাই আছে, কিন্তু আজি নকওঁ। ভাগৰি পৰিছো মই, মোক অলপ জিৰাবলৈ দিয়া। মই জানো ভুল ময়ো কৰিছোঁ আৰু আপুনিও কৰিছে, কিন্তু এতিয়া মোৰ ভুলবোৰৰ শুদ্ধ কৰাৰ সময়। আপোনাক মই যিকোনো প্ৰকাৰে জেলৰ পৰা উলিয়াই আনিবই লাগিব, আৰু মই যদি তেনে নকৰোঁ, না মই নিজকে ক্ষমা কৰিব পাৰিম, না আমাৰ আহিব লগা সন্তানটোৱে মোক ক্ষমা কৰিব। আপুনি চিন্তা নকৰিব, মই আছোঁ আপোনাৰ লগত। আপোনাক এনেদৰে চাই থাকিব নোৱাৰোঁ। আৰু আপুনি কি ক'লে? মই ইয়ালৈ আহিব নালাগে? কিয় আহিব নালাগে? কিয় চিন্তা কৰিব নালাগে? মানে আপুনি মোক আপোনাৰ জীৱনৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে? অৰ্ণবাবু, তই চুপচাপ কিয় আছ? তোৰ লগত কি হৈছে কি নহৈছে চব কৈ নিদিয় কিয়? এতিয়ালৈকে সকলো ষ্টেবল আছে, ৰাতিপুৱালৈকে চাই লওঁ। অপাৰেশ্যন নকৰাকৈ হয় যদি ভালেই। মই এবাৰ তাইক চাব পাৰিমনে? এতিয়া নোৱাৰিব, ৰাতিপুৱালৈকে অপেক্ষা কৰক। আৰু শুনক, তেখেত পুলিচ কাষ্টডিত থকা মানুহ। পুলিচৰ অনুমতি অবিহনে আমি কাকো লগ কৰিব দিব নোৱাৰোঁ। কিন্তু
কিবা ক'ব লগা থাকিলে পুলিচক জনাব, মোক নহয়। মা, ডক্টৰে কৈছে তাই এতিয়া ষ্টেবল আছে। মেবি অপাৰেশ্যন নকৰাকেই হ'ব, আৰু অপাৰেশ্যন কৰিবলগীয়া হ'লেও ৰাতিপুৱাহে কৰিব। মই ইয়াতে থাকিম, আপোনাক মই ঘৰত থৈ আহোঁ বলক। মই ঘৰলৈ যোৱাৰ প্ৰশ্নই নাহে, আৰু যাবলগীয়া হ'লেও মই নিজে যাম। তোমাৰ ভৰসাত মই মোৰ ছোৱালীক ইয়াত এৰি থৈ যাব নোৱাৰোঁ। বাৰে বাৰে আপুনি এনেকুৱা কথা কিয় কৈ আছে? মই তাইক জেলৰ পৰা উলিয়াই আনিব নোৱাৰিলোঁ সেইটো সঁচা, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই মোৰ পত্নীক ভাল নাপাওঁ। মই তাইক সিমানেই ভাল পাওঁ যিমান আপুনি পায়, হয়তো তাতকৈ বেছিকৈহে পাওঁ। মোৰ ভাল পোৱাক আপুনি সন্মান কৰিব নোৱাৰে, নালাগে, কিন্তু অপমান নকৰিব প্লিজ। তোমাৰ ডাঙৰ ডাঙৰ কথাই মোৰ মন গলাব নোৱাৰে। ৰিয়াক সুস্থ হৈ ল'বলৈ দিয়া। এতিয়াৰ পৰা মই তাইৰ বাবে যুঁজিম। মিকু, আজি ইমান সোনকালে উঠিলা যে? মোৰ অমুদাৰ চিন্তাৰ টোপনিয়ে নাহিলে। তয়ো সোনকালে উঠিলি যে বুঢ়া, তোৰো টোপনি নাহিলে নেকি? মই যিমান শুব লাগিছিল শুলো, সাৰ পালো, সেই উঠিলো। ভালে কৰিলি দে, তোৰে ভাল ন, একো চিন্তা তিন্তা নাই। হেৰি নহয় বুঢ়া, অবিদা ক'ত গ'লনো? ৰুমত নাই যে? নাজানো সি ক'ত, ৰাতিয়ে ওলাই গৈছে, এতিয়ালৈকে ঘৰ অহা নাই। ক'ত গ'ল বাৰু সি? কিবা খবৰ লৈছনে? নাই লোৱা খবৰ। তাৰ খবৰ লৈ জানো কিবা লাভ হ'ব? সি আমাৰ লগত থাকিও অকলে থকা মানুহ। সি ক'ত আছে, কি কৰিছে, এইবোৰ জানি কি লাভ? তোৰ জানিবলৈ মন নাযাব পাৰে, মোৰ কিন্তু যায়। বাৰু এইবোৰ বাদ দিয়া, মায়ে শুই আছে নে? অঁ, মা পুৰা টোপনি, ইমান ধুনীয়াকৈ শুই আছে, মোৰ জগাবলৈ মন নগ'ল। হয় নেকি? তেনেহ'লে মাক শুবলৈ দিয়া। তুমি এটা কাম কৰা, তুমি মাৰ কাষতে শুই থাকাগৈ যোৱা। হ'ব দে। মা, অ' মা, উঠা আকৌ, বহুত দেৰি হ'ল নহয়। অ' মা, বাপৰে বাপ, মাৰ আজি ইমান টোপনি নে? ভনী চাল, মৰ্ণিং মৰ্ণিং কাক ফোন কৰি আছ তই? মাক ফোন কৰি আছো, ফোনটো ধৰা নাই। কালি ৰাতি মোক ফোন কৰিছিল, মই গমেই নাপালো। ভনী চাল, মৰ্ণিং মৰ্ণিং কাক ফোন কৰি আছ তই? মাক ফোন কৰি আছো, ফোনটো ধৰা নাই। কালি ৰাতি মোক ফোন কৰিছিল, মই গমেই নাপালো। কেনেকৈনো কালি ফোনটো চাইলেণ্ট হৈ থাকিলে? মায়ে চাগে অৰ্ণৱবাবুৰ কথা সুধিবলৈ তোক ফোন কৰিছিল। নাজানো ৰত্না বাইদেউ কিয় বা ফোন কৰিছিল। মায়ে চাগে তেখেতৰ কথা শুনি মনতে কিমান কষ্ট পাইছে। মই মাৰ চিন্তা আৰু কষ্টবোৰ নাইকিয়া কৰিবই লাগিব, যিকোনো প্ৰকাৰে তেওঁক উলিয়াই আনিবই লাগিব। কিন্তু তাৰ কাৰণেতো উকিল লাগিব। মই উকিলৰ লগত কথা পাতিছোঁ, আজি তেখেতে এবাৰ মাতিছে। উকিলটো ভালতো? মা, অ' মা, উঠা আকৌ, বহুত দেৰি হ'ল নহয়। অ' মা, বাপৰে বাপ, মাৰ আজি ইমান টোপনি নে? অ' মা, উঠা উঠা, বহুত দেৰি হৈ গ'ল। তুমি কৈছিলা নহয় আজি তোমাৰ বহুত কাম আছে বুলি, আৰু মোৰোতো পয়েম শুনাবলৈ আছে। অ' মা, মা, আৰে মা, অ' মা,
মোক ভয় খুৱাইছে খোৱাৰ নাটক কৰি আছে মা তুমি নাটক বন্ধ কৰাচোন মই চব বুজো তোমাৰ নাটক মা উঠাচোন মা মই বুঢ়াক মাতিব লাগিব এতিয়া মা উঠিব বুঢ়ালে অলপ ভয় কৰেতো বুঢ়া অ বুঢ়া বুঢ়া জলদি আছোন অ বুঢ়া কি হৈছে ইমানকৈ চিঞৰিছে কিয় মান লুটে যাচোন মই কথা দিব মাতি আছো তোমাৰচোন মাত অ মা তুমি নাটক কৰি আছা বুঢ়া মাত না হেৰা চাওঁ উঠাচোন মা তুমি নুকুৰা কেলে বুঢ়া মাতিছে তোমাক তুমি হেৰা নুকুৰা শুনাচোন হেৰা চাওঁ উঠাচোন হেৰা তুমি কৰিছে বুঢ়া হেৰা চোৱা হেৰা হেৰা মা মা তুমি উঠাচোন মা তুমি নুকুৰা কেলে নুকুৰা বুঢ়া কেলে একো নকচোন মা অ মা উঠা না অ মা কেলে চাইছো মা খুন্দা না অ মা মায়ে যে মাজনী মই ডক্টৰক ফোন কৰোঁ মই লৈ আছে মিকু তুমি ৰবাচোন মই এতিয়াই ডাক্তৰক ফোন কৰি আছো ফোনটো ক'ত মোক মিকু বুলি মাতা না আমাক শুনা না মোৰ পৰা চোৱা না অ বুঢ়া মা তুমি উঠাচোন বুঢ়া বুঢ়া বুলি কৈছিলা নাই মোৰ বাৰ্থডে তুমি উঠা না মা অ বুঢ়া বুঢ়া জলদি আছোন মই গৈ আছো ৰবা হেল্ল' ডক্টৰ মোৰ ৱাইফৰ কিবা এটা হৈছে আপুনি প্লিজ সোনকালে মোৰ ঘৰলৈ আহক প্লিজ উঠা না